Good morning everyone. স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলো। এয়া 8:30 বাজিছে আৰু আমাৰ দেহা মানুহ এতিয়া শুইয়ে আছে। এয়া যিহেতু আজি হি বহুত দেৰিলৈকে শুইছে সেইবাবে মই আজি ভাবিলো ই শুই থাকোতে মই ব্লগটো আৰম্ভ কৰি দিও আৰু মোৰ লাগতিয়াল কামখিনিও কৰি লওঁ। আৰু লগতে মই বেটালে জলপান বনাই ললো। এফালে মই লৈছো ভিনবিটা বনাইবলে আৰু বনাই থাকোতে আনফালে মাত শুনিছো বেটাৰ এফালে উঠিলে। ইমান দেৰিলৈকে শুই থাকিলা যে আজি ইমান দেৰিলৈকে শুই থাকিলা। Oh, good morning. Good morning. Yeah. A Princey kali huai লৈছিলা। Princey খুৱাই লৈছিলা যে। Princey good morning কৈ দিয়া আকৌ। আৰু শুই উঠাৰ পিছতে তাৰ লগত অকমান লাগিব লাগে আৰু এয়া মই এফালে জলপান পাতি থৈ গৈছিলো তাৰ বাবে তাক লৈ কৰি আছো আৰু এইখিনি সময়ত মোক অকমান হেল্প কৰি দিয়ে বাবে মিষ্টাৰক বহুত ধন্যবাদ। এইখিনি তাক ব্ৰাছ কৰাই দিয়া, মুখ চুখ ধুৱাই দিয়া, কাপোৰ কানি ঠিক ঠাক কৰাই দিয়া সেইখিনি দেউতাকৰ কাম হয় আৰু কেতিয়াবা ময়ো কৰো পিছে কিন্তু এইখিনি সৰভাগ দেউতাকেই কৰে। বাকি এতিয়া বেটাৰ জলপান বনোৱাৰ পিছত সকলোকে খাবলৈ দি এতিয়া মোৰ এটাই কাম আৰু বাকি আছে হেয়া হৈছে তাক খুওৱা। এইখিনি সময় অকমান দেৰি লাগিব তাৰ লগত ষ্টৰী কিবা কিবি কৈ খুৱাব লাগিব আৰু হি যোনটো জেগাত বহি ভাল পায় সেই জেগাতে হি খাব যিহেতু সদায় হি এডোখৰতে বহি খায়। এয়া তাক মই এতিয়া খুৱাই লৈছো। আমি মামান খাই মেলি ফুফু যাম দেই। ফুফু যাম খোৱা মেলা কৰাৰ পিছতে হি গ'ল ককাকৰ লগত নামঘৰত আৰু এইখিনি সময়তে ময়ো কিবা এটা খাই লওঁ। এয়া বিশেষ নহয় কৰ্ণফ্লেক্স লৈছো অকণমান গাখীৰ লৈছো আৰু এতিয়া 11টা মানে বাজিলে আৰু এইখিনি সময় হৈছে বেটাৰ প্লে টাইম। এয়া হি খেলিবলৈ লৈছে অকলে খেলি থাকে ময়ো খেলো লগতে ময়ো কিবা কিবি কৰি থাকো তাৰ লগতো খেলি থাকো। এফালে হি ভাত বনাই আছে অকমান চাউল লৈ হা কিবা খাবা কি খাবানো বাদাম খাবা ওকে আৰু খেলি আমনি লগা পিছত হি কিবা এটা খাওঁ বুলি ক'লে ময়ো ভালেই পালো। ময়ো এইটো সুযোগতে তাক এফালে বাদাম দি দুটামান কিচমিচ দিলো এইখিনি খাই ল'লে আৰু লগতে মই এফালে তাৰ বাবে ৰান্ধিবলৈ খিচিৰিৰ বাবে এইখিনি যোগাৰ কৰি লৈছো সেইখিনিও কাটি আছো আৰু তাৰ পাছত ভিডিঅ' কৰিব নহ'ল। বেটাক গা ধুৱালো গা ধোৱাৰ পিছতে এয়া এই কিবা কিবি কৈ আছে এনেকৈ অকলে থাকে খেলি থাকে বাৰু। তাৰ পৰা ময়ো মোৰ কামখিনি কৰি লওঁ খেলি থাকোতে আৰু এইফালে চাওক এইফালে মোৰ লগত পাকঘৰত উঠি লৈছে। তুমন দাদা ককাই কি বুলি কয় এনেকৈ নকৰিবা হয় নেকি। তাৰ লগত কথা পাতি তাৰ এফালে খিচিৰিও হৈ গ'ল। খিচিৰিত আজি বিট দিছোঁ বাবে খিচিৰিখিনি ৰঙা হ'ল আৰু এয়া আকৌ সেই পুনৰ একেটা জেগাতে হি বহি খায়। মই কৈছোঁৱে আগতো আপোনালোকে দেখিছে ভিডিঅ'ত। এয়া তাক খুৱাই ল'লোঁ আৰু এইফালে মই সকলোকে খাবলৈ দি এতিয়া মই শেষত খাইছোঁ। এইফালে আলু পিটিকা কৰি লৈছোঁ যিটো মোৰ প্ৰিয়, এইফালে কণী আৰু এয়া লাও ভাজি অকণমান আছে আৰু এইফালে আমাৰ খেলি মই ভাত খাবলৈ যাওঁতে এইফালে শুই থাকিলে। এইফালে প্ৰিন্সিক লৈ শুই থাকিলে অকলে নিজে শুলে পিছে দেই। আজি দুদিনমানৰ পৰা এনেকৈ নিজে শুইছে। এয়া তেন্তে আজি মই মোৰ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে